হেল্ল' বন্ধু বান্ধৱীসকল, মৰমী শইকীয়াৰ সুন্দৰ নাম পৰিৱেশন উপভোগ কৰোঁ আহক আমি একেলগে সকলোৱে। সঁচাকৈ হাঁহি হাঁহি ইমান ধুনীয়াকৈ নাম পৰিৱেশন কৰিছে। মই ফাৰ্ষ্ট নাম শেষ কৰি চাইছোঁ। এনেকুৱা সুন্দৰ নাম শুনি থাকিবই মন যায়। হঠাতে হাঁহি হঠাতে কান্দোন, নামৰ লগতে সুন্দৰ অভিনয়ো কৰি গৈছে। ভিডিঅ'টো শেষ কৰি চাব আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। শেষৰ ফালে ভিডিঅ'টো কান্দিবলগীয়া হৈছে, তো ভিডিঅ'টো শেষলৈকে চাব। দেখিছেনে কি ধুনীয়াকৈ ধৰিছে। মই বহি আছিলোঁ মোৰ লগৰ ছোৱালীজনী পুত্ৰীৰ লগত আৰু সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিছে। এয়া হৈছে মোৰ দেউতায়ো সম্বৰ্ধনা জনাইছে আৰু মৰমী শইকীয়াৰ নাম চাই তাৰ মানুহে মৰমী শইকীয়া বাইদেউক নামৰ অংগীমা ভংগীমাবোৰ চায়ো সকলোৱে পুৰস্কৃত কৰিছে বাইদেউ। আৰু এইটো হৈছে মোৰ জেঠাৰ ল'ৰা দাদায়ো সম্ভাষণ জনাইছে আৰু মন্দিৰৰ লগত জড়িত আৰু কেইবাজন ব্যক্তিও সম্ভাষণ জনাইছে। এতিয়া সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল আৰু নাম পৰিৱেশন আৰম্ভ হৈছে। বলক চাওঁ আমি।
দিয়ে ঘাতক কান্দি কান্দি কি করছিল শুনো। হে ঘাতক, তোমাৰ শিশুটিকো যদি এনেদৰে কোনোবাই বলিৰ হালত পেলাই থয় আৰু তোমাক কান্দি কান্দি কয় মোক নাকাটিবা পিতা, মোৰ মৰিবৰ ইচ্ছা নাই, মোক নাকাটিবা পিতা, তেতিয়া জানো তুমি তোমাৰ পুত্ৰক কাটিব পাৰিবা? আৰু যদি পাৰা তেনেহলে তুমি মোকো কাটা। বলিৰ কথাত ঘাতক পাছে স্তব্ধ হৈ ৰ'লা। হৰিচন্দ্ৰৰ আগে যায়, হৰিচন্দ্ৰৰ আগে যায়। অকণমান ধনৰ কাৰণে নিজৰ পিতৃয়ে কেনেকৈ পুত্ৰক কাটিবলৈ গ'ল। নিজৰ পুত্ৰ বলি কাটিবলৈ দেখা কে নেই করুণ বিলাই। ও দেখা কে নেই করুণ বিলাই। ও কাল মূর্তি ধরে পিতৃয়ে ও খড়গটু হেনকালে বৃত্তামিত্র উপস্থিত। ৰবাৰ্জিগত প্ৰথমতে এই শিশুটিক শালৰ পৰা উলিয়াই আনা। এই প্ৰথমতে শিশুটিক এই শালৰ পৰা উলিয়াই আনে। হৰিচন্দ্ৰৰ আগে যায়, হৰিচন্দ্ৰৰ আগে যায়। ৰজা হৰিচন্দ্ৰ, তোমাৰ কথাৰ কেৱল আমি প্ৰমাণহে চাইছিলো। তুমি কি কৰিছিলা? ইমান গৰ্ব অহংকাৰেৰে কৈছিলা যে তুমি পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিব পাৰিম বুলি। কিন্তু এতিয়া কি হ'ল? সেইকাৰণে কৈছো মানুহে ইমান গৰ্ব অহংকাৰ কৰিব নালাগে, কিয়নো কথাতে বতা পায় আৰু কথাতে কটা যায়। ৰজা হৰিচন্দ্ৰ, তোমাৰো ঠিক তেনেই দশা হ'ল। আমিও তোমাৰ কেৱল এই গৰ্ব অহংকাৰৰ প্ৰমাণহে চাইছিলো। হেৰে মূৰ্খ, তোৰ শিশুটি যেনেদৰে অবুধ আৰু নিষ্পাপ আছিল, ঠিক তেনেদৰে এই ব্ৰাহ্মণৰ শিশুটিও কিন্তু তেনেকুৱাই আছিল। তুমি নিজৰ স্বাৰ্থৰ কাৰণে এই শিশুটিক ইয়াতে বলি দিব ওলাইছিলা। হেৰে মূৰ্খ, তুমিতো নাজানো মানুহৰতে দেৱতাই নাখায়। শুনা শুনা হৰিচন্দ্ৰা, শুনা শুনা হৰিচন্দ্ৰা।
দাতাসকলে বহুমূলীয়া পুৰস্কাৰখিনি আমি পুৰস্কাৰ হিচাপে নলৈ আমাৰ জীৱনৰ আশীৰ্বাদ স্বৰূপে হেৰুৱাই তুলি লৈছোঁ। আৰু লগতে তেখেতসকলৰ লগতে তেখেতসকলৰ সম্পূৰ্ণ ঘৰৰ পৰিয়ালকেইটিও সুস্বাস্থ্য শেষ হ'বই হৈছে আৰু ইয়াৰ নাম শেষ হ'ব আৰু শেষ হোৱাৰ পিছত মৰমী বাইদেউৰ লগত একপি ফটো উঠিলোঁ আৰু এটা ভিডিঅ' কৰিলোঁ। সঁচাই বাইদেৱে বহুত ধুনীয়া নাম গাইছে, সকলোৱে কান্দি দিছে নাম শুনি বাইদেউৰ। লগতে আপোনালোকেও নামবোৰ শুনি কেনেকুৱা পালে জনাব। আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে, বাই বাই।